Hey guys, good morning and welcome back to my YouTube channel Piku Vlogs. আৰু এতিয়া ৰাতিপুৱা সময় হৈছে 7:17 ওলাইছিলোঁ 7টা বজাতে 7:17 মিনিট ৰখিলোঁ তাৰপিছত এটা ৰাইড লাগিছে উবেৰত এইটো ৰাইডটো আছে গণেশপাৰাৰ পৰা যাব উজান বজাৰ তো কাষ্টমাৰটো পিক আপ কৰোঁ আৰু গাইজ চেনেলটো যদি কোনোবা ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কাষ্টমাৰটো বেছি দূৰত নাই 700 মিটাৰ দূৰত আছে কাষ্টমাৰক এবাৰ ফোন মাৰি দিওঁ তো কাষ্টমাৰৰ কোনো ৰেছপন্সে নাই দেখোন তো গাইজ কাষ্টমাৰৰ কোনো ৰেছপন্স নাই যাব নাযায় এনে বুক কৰে নেকি এতিয়া কি কৰে ভগৱান জানে আৰু এবাৰ বুক কৰিছিলে কেঞ্চেল কৰিলে আকৌ বুক কৰিছে তাৰ ফোন মাৰি সুধিলোঁ যে যাবনে নাযায় কৈছে যাম আহক বুলি ক'লে তো আহিলোঁ এতিয়া সেই কাষ্টমাৰক ফোন মাৰিছোঁ কাষ্টমাৰৰ কোনো ধৰণৰ ৰেছপন্স নাই এইটো আৰু কি কথা হ'ল কাষ্টমাৰ যে লোকেশ্যনত নায়ে নেকি তো আহিছে ইন্টারনেটটো বন্ধ হৈ গৈছে 0513 12 0512 এই ল'ব এইটো 67 হৈছে ঠিক আছে বাৰু আহিছে তো গাইজ ফাৰ্ষ্ট ৰাইডটো কমপ্লিট হ'লে এইটো লৈ আহিছিলোঁ গণেশপাৰাৰ পৰা উজান বজাৰ এইটো এমাউণ্ট পালোঁ 61 টোটেল কেছ কালেক্ট হৈছে 67 তো এনেকৈ ফাৰ্ষ্ট ৰাইডটো কমপ্লিট হ'লে এতিয়া ইয়াতে ৰখিম অলপ দেৰি ছেকেণ্ড ৰাইডৰ কাৰণে তো চাওঁ ৰাইড আহে নে নাহে ইয়াতে তো গাইজ নেক্সট ৰাইডত লগ পাই আছোঁ ছেকেণ্ড ৰাইড লাগিছে ৰেপিডোটো খুলি দিছিলোঁ ৰেপিডোত ৰাইড লাগিছে 78 আছে আৰু 23 টকা চাৰ্জ লৈ আহিছে তো কিমান হ'ব 100 টকামান হ'ব চাগে 12 কিলোমিটাৰ হেৰি আছে ডিষ্টেঞ্চ ড্ৰপ লোকেশ্যন তো কাষ্টমাৰটো পিক আপ কৰিবলৈ আহিছোঁ এতিয়া কাষ্টমাৰটো ইয়াতে আছে
হওক কাষ্টমাৰটো আহি আছে double 380. 380 গৰচুক যাবা না Royal Global University. Oh. What is it? Oh. 141 এইটো আহিছে তো গাইজ ৰেপিডো 40 টকা কাটি দিলে এইটো আছিলে 141 তো ভালেই দিছিলে কিন্তু এনেকুৱা ধৰণৰ ৰাইড আহিলেতো ক'ব নালাগে কিন্তু মই পালোঁ 101 টকা 12 কিলোমিটাৰত এতিয়া উবেৰ আৰু অ'লাটো অন কৰি দিছোঁ আৰু ৰেপিডোটো বন্ধ হৈ গ'ল কাৰণ তাতে বহুত পইচা দিব লগা আছে 325 টকা দিব লগা হৈছে তো সেইটো পইচা নিদিওঁ এতিয়া তো চাওঁ এইটোতো এৰিয়াটোতো ভাড়া নালাগেই তো তেনেকৈ গাইজ 2 নম্বৰ ৰাইড কমপ্লিট হৈ গ'ল এইটো লৈছিলোঁ উজান বজাৰৰ পৰা ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি 12 কিলোমিটাৰ আছিলে 12 কিলোমিটাৰত 141 এমাউণ্ট হৈছে তো কোম্পানী কাটি লৈ গ'লে 40 টকা মই পালোঁ 101 টকা 12 কিলোমিটাৰত তো এতিয়া নেক্সট ৰাইড এতিয়া ইফালে নাযাওঁ কাৰণ বিজয় তলৰ ৰাইড নালাগে আৰু দুনিয়াৰ ৰাইডাৰ থাকেই অলৰেডি বহি মই যাম গড়চুকৰ ফালে তো গড়চুকৰ ৰাইড লাগি যাব পাৰে তো গাইজ মই এতিয়া আছোঁ আঠগাঁও তো ছেকেণ্ড ৰাইডটো কমপ্লিট কৰাৰ পিছত তো কোনো ধৰণৰ তাতে ৰাইড নাহিলে গড়চুকত গৈছিলোঁ তো গড়চুকৰ পৰা খালি আকৌ মই গণেশপাৰাত আহিলোঁ গণেশপাৰাৰ পৰা ৰাইড লাগিছে অ'লাত তো সেইটো লৈ আহিছোঁ আঠগাঁও তো এইটো এমাউণ্ট হৈছে 48 টুটো দেখাইছিলে 58 তো কাষ্টমাৰটো পইচা কেছ দিম বুলি কৈছে তো কাষ্টমাৰটো ইয়াতে ড্ৰপ কৰি দিছোঁ এতিয়ালৈকে কেছ কালেক্ট হোৱা নাই কেছ কালেক্ট হৈ গ'ল তো ইয়াতে ৰেডি ফৰ নেক্সট ৰাইড কৰি দিওঁ আকৌ ছাব্বিছ অ'কে 57 পালোঁ তো বাকী পইচা কোম্পানীৰ পৰা দিব তো গাইজ এতিয়া কোনফালে যাওঁ ৰাইডটো বহুত শ্ল' আহিছে ইয়াৰ আগতে এটা ৰাইড এটা লাগিছিলে যেতিয়া মই অ'লাৰ ৰাইডটো একচেপ্ট কৰিছিলোঁ তেতিয়া উবেৰতো লাগিছে আৰু লাগিছে চলি বৰ্ষাপাৰা আকৌ বৰ্ষাপাৰা যাব যাই থাকিম যা আকৌ বৰ্ষাপাৰা লাইন লাগি গৈছে আৰু এইসব বৰ্ষাপাৰা ৰাইড আছে তাতে
slide right onto South তো কাস্টমাৰটো পিক আপ কৰিলোঁ। ইছৰা Turn right, then your destination will be on the right. আপুনি Head south. Head south on KRB Road toward KRC Road. আপোনাৰ লগত চেঞ্জ আছে নেকি হোটেল? চেঞ্জটো নহ'ব। চেঞ্জ নহ'ব নেকি? তো গাইছ এইটো ৰাইডটো লৈ আহিছিলোঁ আপোনাৰ 8 নম্বৰ গেটৰ পৰা, আৰু এইটো বৰ্ষাপাৰা নহয়, লালগণেশৰ পৰা অলপ পাৰ হৈ আহি এইটো আনন্দ নগৰ। তো এমাউণ্ট হৈছে 57। তো কাষ্টমাৰে পইচাটো খুচুৰা কৰিব কৈছে, তো ইয়াতে ঘূৰাই লওঁ। कितना दिखा है? 57। कितना? 50 है ना? हाँ 60 थैंक यू। वेलकम। চল, তো এটা ৰাইড আহিছিলে অলাত 35, তো একচেপ্ট কৰিছোঁ আৰু কেঞ্চেল কৰি দিলে। আৰু ইটো ৰাইডটো ক'ত আছে? Head east. Head east on Ananda Nagar Park toward Anandinga by lane number 1. সেইটোতো নাই, বহুত আগৰ পৰা ঘূৰি আহিব লাগিব, তো কেঞ্চেল কৰি দিব লাগিব গাইজ। When you're back online, you should reach your destination by 9:59 a.m. কাৰণ ৰাস্তাটো নাই, ইফালৰ পৰা ঘূৰি আহিব লাগিব। In 200 meters, turn left onto Yokra Road. তো প্ৰব্লেম পিক আপ ৰোড বুলি কৈ কিনে কেঞ্চেল কৰি দিওঁ। কেঞ্চেল কৰি দিলোঁ, নহ'লে দিগদাৰ হৈ যাব, বহুতখিনি ঘূৰি আহিব লাগিব তাৰমানে। তো এতিয়ালৈ মই 4টা ৰাইড কমপ্লিট কৰি দিলোঁ, আৰু এটা ৰাইড এটা আহিছিলে সেইটোতো মই নিজে কেঞ্চেল কৰিলোঁ, আৰু অলাটো 35 আছিলে, এমাউণ্ট ওচৰতে গ'লে হয়, তো কাষ্টমাৰে কেঞ্চেল কৰি দিলে। এইটো এটা ৰাইড এটা আহিছে কটাবাৰী বৰাগাঁও যাব, 127 টকা এমাউণ্ট আছে, লৈ লওঁ। তো এনেকুৱা ধৰণৰ ৰাইড হ'লেতো ভালে লাগে। Head south, then turn left. ছেম প্ৰব্লেম, সেইটোতো সিমানখিনিয়ে যাব লাগে। কোনো কাৰণে 127 টকা আছে বৰাগাঁও, এইটো লৈ লৈছোঁ আৰু কাষ্টমাৰটো এতিয়া পিক আপ কৰোঁ। তো লোকেশ্যনত আহি পাইছোঁ কাষ্টমাৰটো, কাষ্টমাৰটো পিক আপ কৰি ড্ৰপ কৰি কৈ আছোঁ। তো গাইছ ৰাইডটো লৈ আহিছিলোঁ ইয়াতে লালগণেশৰ পৰা গড়চুক, আৰু এমাউণ্ট আছিলে 129, কাষ্টমাৰে দিলে 150। তো এতিয়া ৰেডি ফৰ নেক্সট ৰাইডটো অহা নাই, ইয়াতে অলপ চাহ খাইলোঁ, আৰু গাইজ চেনেলটো যদি কোনোবা নতুনকৈ আছে বোলে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াতে মই অলপ চাহ খাইলোঁ। বৰাগাঁও ৰাইডটো কমপ্লিট কৰি দিয়াৰ পিছতো অলপ দেৰি ৰখিলোঁ তাতে, তো কোনো ধৰণৰ ভাড়া নাই, তো ভাবিলোঁ এতিয়া মই ঘৰৰ ফালে যাওঁ।
হোম ডেষ্টিনেশ্যন লগাই দিছোঁ তো যদি ৰাইড আহে তো লৈ যাম আৰু ঘৰত গৈ বাকীখিনি কথা কৈ আছোঁ ৰাইড তো গাইজ আহি গ'লোঁ ঘৰত আৰু এতিয়া আৰ্নিংটো কৈ আছোঁ আজি 7টাৰ পৰা 11টালৈকে কাম কৰিলোঁ আৰু 4 ঘণ্টাত 5টা ৰাইড কমপ্লিট কৰিছোঁ আৰু 5টা ৰাইডত 3টা হৈছে উবেৰত আৰু উবেৰত 3টাত হৈছে এমাউণ্ট 235 আৰু এটা হৈছে অলাত আৰু এটা হৈছে ৰেপিডৰ এটা হৈছে 101 আৰু অলাত 57 তো টোটেল হৈছে আৰু এক্সট্ৰা আছিলে 20 কাষ্টমাৰজনে দিলে লাষ্টত আৰু টোটেল হৈ গ'ল 420 মান হৈ 20-23 টকা তেনেকৈ হৈছে আৰু তেল জ্বলি গৈছে 100 টকাৰ তো থাকিছে আজি 320 টকামান তো এই আজি আৰ্নিং গাইজ 4 ঘণ্টাত তো নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ ইমানতে বাই বাই